মেম আপুনি ৰেডি আছে নে তই গুচি নাযাবি আকৌ কিন্তু এৰোপ্লেনৰ লগত লণ্ডন লণ্ডন আৰু উইংছ বোৰ হিলি ও তেৰি ও তোমাৰ নামটো কৈ দিয়া আদিত্য লাষ্ট কৈ বনালে আদিত্য পৰজা আৰু তুমি কোন ক্লাছত পঢ়ি আছা সেইটো কৈ দিয়া হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ক্লাছত পঢ়ি আছো বঢ়িয়া হৈছে ন তো ধুনীয়া 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 পাইছে ও তেৰি বঠা মাৰিছে তো বেটেৰীটো 1000 mAh হয় আৰু বনাওতে তোমাৰ কিমান কষ্ট পৰিলে এইটো মিনিমাম 5000 তো এতিয়া আমি গৈ আছোঁ আদিত্য ঘৰ যিহেতু আদিত্য হয় মোৰ এজন ষ্টুডেণ্ট তো খুব ভাল ষ্টুডেণ্ট হয় পঢ়াটো ভাল ইমান ভিতৰুৱা অঞ্চলৰ পৰা আহিও ইমান ভাল ৰিজাল্ট কৰিব পাৰিছে তো আদিত্যই আজি এটা এৰোপ্লেন বনাইছে ভাবিছোঁ আপোনালোকক তাকে এবাৰ দেখাওঁ তো এতিয়া আমি ফাইনেলি আহি পালোঁ আদিত্যহঁতৰ গাঁওখন যোনখন গাঁও টঙিয়া নামেৰে জনা যায় তো এইফালে দেখিবলৈ পাইছে একেবাৰে পাহাৰৰ দাঁতিতে লাগি আছে আদিত্যহঁতৰ ঘৰ সেইটো ছাইডে যিহেতু এৰোপ্লেনটোক কণ্ট্ৰল কৰিবৰ কাৰণে ছাইড বটানো আছে যদি আমি ৰাইটলৈ টিপো ৰাইটলৈ যায় যদি লেফ্টলৈ টিপো লেফ্টলৈ যায় তো এতিয়া পোনপ্ৰথমবাৰৰ বাবে আপোনালোকক মই চিনাকি কৰাই দিওঁ আদিত্যক তো আদিত্য এইফালে আহিবা তো হেল্ল' গাইজ আপোনালোক সকলোৱে ভালে আছেনে তো ইয়াৰ নামটো হৈছে আদিত্য তো টঙিয়া এনেকুৱা এটা ঠাই হয় য'ত আদিত্যই প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ইয়াত তো আগতে ইয়াত কেতিয়াও টঙিয়া ঠাইডোখৰত কোনো ফাৰ্ষ্ট বিভাগত উত্তীৰ্ণ হোৱা নাই আৰু তোমাৰ নামটো ক'লাই তুমি হয় নাই তো এতিয়া তুমি কৈ দিয়া তুমি কোন ক্লাছত পঢ়া তুমি হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছো তো আদিত্যই এবাৰ বৰ্তমান পঢ়ি আছে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আৰু আদিত্য যিহেতু হৈছে মোৰে ষ্টুডেণ্ট তুমি নাৰ্ভাছ নকৰিবা তুমি যিহেতু ছাৰৰ ওচৰতে আছা গোটেই বছৰতে মোৰ ওচৰতে টিউশ্যন লোৱাৰ নাৰ্ভাছ কেলৈ কৰিছা তো এতিয়া আদিত্যই আমাক দেখাব এৰোপ্লেনটো কেনেকৈ বনোৱা হৈছিলে কিহেৰে বনোৱা হৈছিলে আৰু বনাওঁতে কিমান দিন লাগিলে এইফালে মই এতিয়া আদিত্যক ধুনীয়াকৈ বহাই ল'লোঁ যিহেতু আদিত্যই মোক কথাবোৰ ক'বলৈ হয়তো লাজ কৰিছে নহ'লে নাৰ্ভাছ ফিল কৰিছে যিহেতু আমাৰ ভণ্টি মোৰ ষ্টুডেণ্টখিনিৰ লগত একেবাৰে ফ্ৰী ভণ্টিয়ে এতিয়া আটাইবোৰ কুৱেশ্যন সুধিব আদিত্যক ঠিক আছে এতিয়া ঠিক আছে তো এতিয়া ঠিক আছে বুলি কৈছে তো যিহেতু আদিত্য অথনিৰ পৰা মোকে নাৰ্ভাছ কৰি আছে আদিত্যক কোৱা এইটো মানে তুমি আইডিয়া ক'ব পালা মানে মেইন কথাটো হৈ গ'ল তুমি ইনস্পায়াৰ ক'ব পাহলা মই ইউটিউবত মিষ্টাৰ ইণ্ডিয়ান হেকাৰৰ ভিডিঅ' চাই মানে অলপ আইডিয়া আহি গ'ল তো কোৱা তুমি ষ্টাৰ্টটো কেতিয়াবা দিছিলা মানে প্ৰিপাৰেচন কেতিয়াবা কৰিছিলা ক্লাছ 9ৰ পৰা মানে অলপ ট্ৰাই কৰি আছিলোঁ ট্ৰাই কৰি আছিলা তাৰপিছত ফেইলাৰ হৈছা হ'ল 10 বাৰ মান হ'ল হে বাহ তো আপোনালোকে শুনিবলৈ পাইছে এয়া তো এইফালে নেভাৰ গিভ আপ বুলি কয় তো আদিত্যই ক্লাছ 9ৰ পৰা এইটো বনোৱা ষ্টাৰ্ট দিছিলে কিন্তু 9বাৰমান ফেইল হ'ল চাগে জানো তুমি তো বনাওঁতে আগতো বনাইছিলে মোক ফটো পঠিয়াইছিলে কিন্তু উৰে আৰু ভাঙি যায় ওপৰতে কেতিয়াবা ভাঙি পৰি পিনি ভাঙি যায় তো প্ৰায় 9বাৰমান ফেইল হোৱাৰ পিছত আদিত্যই ফাইনেলি এইটো বনাবলৈ সক্ষম হ'ল তো এইটো সৰু সৰু পোৱালিৰ কাৰণে বহুত ভাল প্ৰেৰণা এটা হ'ব যিহেতু ইমান কম বয়সতে ইমান ভাল এটা বস্তু বনাই তুলিবলৈ আদিত্য সক্ষম হৈছে এইফালে তো আপোনালোকে আদিত্যক চাবলৈ পাইছে ই এৰোপ্লেনটো বনাওঁতে প্ৰায় 10বাৰমান বিফল হৈছে তো কথা এষাৰ কৈ ন গাইজ কষ্টৰ অসাধ্য একো নাই বুলিকে তো পাৰফেক্ট এক্সাম্পল আপোনালোকে এটা চাব পাৰে তো আদিত্য এতিয়া তোমাক মই ছেকেণ্ড প্ৰশ্ন সুধিবলৈ অলপ আগবাঢ়িছোঁ তুমি যে এই প্লেনটো বনাইছা এই প্লেনটো কিহেৰে নিৰ্মাণ কৰিছা তুমি সেইটো ডেফ্ৰন চিটেৰে সাজিছোঁ তো আদিত্যই কৈছে প্লেনটো ডেফ্ৰন চিটেৰে এইটো বনাইছে তো মই নাজানো বনাইছিলা তুমি যে থাৰ্মকল লৈছিলোঁ থাৰ্মকল থাৰ্মকল নৰিলে নৰিলে ডেফ্ৰন চিটেৰে তো আদিত্যই প্ৰথমটো যিমানবোৰ প্লেন বনাইছিলে আগৰ আটাইবোৰ থাৰ্মকলৰ আছিলে হয় নাই তো আটাইবোৰ আগৰ আছিলে থাৰ্মকলৰ তো এতিয়া সি ফাইনেল যোনটো সফল হ'ল সেইটো ডেফ্ৰন চিট বনোৱাৰ পাছতে সক্ষম হ'ল হয় নাই তো সৰু সৰু পোৱালিবোৰ তোমালোকে শুনি লোৱা তোমালোকেও যদি এনেকুৱা এটা এৰোপ্লেন বনাব খোজা তেনেহ'লে তোমালোকে ডেফ্ৰন চিট লৈ পিনি বনাব পৰা তো আদিত্য এক প্ৰকাৰ আমাৰ কাৰণে আদৰ্শ হৈ পৰিছে আৰু এতিয়া তো সিমান ভিতৰুৱা অঞ্চলৰ পৰা ইমান ধুনীয়া এটা প্লেন বনাইছে প্লেনটো কালাৰটো বহুত ভাল দিছে যিহেতু ভাৰতীয় জাতীয় পতাকা কালাৰটো দিছে তেন্তে কথাটো বহুত হৈ গ'ল তো এতিয়া বলক গাইজ প্লেনটো চিধাতে আমি উৰাই চাওঁ এতিয়া কেনেকৈ উৰে ঠিক আছে তো ঠিক আছে এতিয়া আমি চিধা যাওঁ প্লেনটো উৰাবলৈ অঁ বাচ্চাবোৰ আহি যোৱা জলদি আৰু ইয়াত ফাৰ্ষ্ট কথা হৈ গ'ল গাইজ তো টঙিয়া ঠাইডোখৰ ইমানেই ভিতৰ হয় তো ইয়াত নেটৱৰ্ক ইমান ভালকৈ নোপোৱা ইয়াত তো এতিয়া মোৰ ইয়াত নেটৱৰ্ক প্ৰায় ইয়াত এঘাট আছে ইয়াত তো এনেকুৱা ঠাইৰ পৰা ইমান ভালকৈ পাছ কৰাৰ উপৰিও ইমান ভাল এটা বস্তু গঢ়ি তুলিবলৈ সক্ষম হৈছে এৰোপ্লেনটো আমি ইয়াত লৈ আহিলোঁ তো এৰোপ্লেনটো আপোনালোকে দেখিবলৈ পাইছে এইফালে ৰিম'ট কণ্ট্ৰলতে উৰিব এইটো তো ইয়াত বেটেৰী লাগিব নেকি আদিত্য ইয়াত অঁ লাগিব তো ইয়াত বেটেৰী লাগিব বুলি কৈছে উৰিবৰ কাৰণে ইয়াত তো বেটেৰীবোৰ কেনেকুৱা দেখাই দিবা অলপ অঁ দেখোন তো আমাৰ ঘৰৰ নৰ্মেল বেটেৰীবোৰ যেনেকুৱা দেখিছা নাই ভাই তো এনেকুৱা মই ভাবিলোঁ সেই চাৰিপিনে থাকে যে ৰেক্টেংগল টাইপৰ তো এনেকুৱা বেটেৰী বুলি তো আপোনালোকে দেখিবলৈ পাইছে একেবাৰে ইজি নৰ্মেল বেটেৰী যেনে ঘৰত ৰিম'টত চলে তো এনেকুৱা বেটেৰীৰে প্লেনটো উৰিব ইয়াত তো আদিত্য এইবোৰ এতিয়া মিলাই ল'ব তো 4টা লাগিব ন দুটাত নুৰে নেকি দুটাত নুৰে বুলি কৈছে তো এইফালে পোৱালিবোৰ এইফালে পূৰা ভিৰ হৈ গৈছে এইফালে আৰু এটা কি বাইক লাগে ওটা
ডিউক 390 তো পোৱালিবোৰে গম পায় বাইকখনৰ নাম ডিউক 390 বুলিকে আৰু এটা কি লাগে জেট প্লেন আৰু তাৰ নাম কি যোন বনাইছে তাৰ নাম কি আদিত্য দাদা আৰু এইফালে যিহেতু আদিত্য এইখন গাঁৱত প্ৰথম এজন ষ্টুডেণ্ট যোন প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তো আদিত্যক চাই এতিয়া আটাইবোৰ পোৱালি এইবোৰ আগবাঢ়ি আহিব তো আমাৰ কাৰণেও এইটো খুব এটা গৌৰৱৰ কথা হয়নে নহয় হয় বৰ্ষা হয় একদম ঠিক কথা কৈছো এতিয়া ৰেডি হৈ গ'ল আদিত্য বেটেৰী চেটেৰী লগাই পিনি তো কি কয় পোৱালি উৰাই দিব নেকি তো পোৱালিবোৰক কৈছে ইহঁতে চাই থাকে ন উৰালে যিমান বাৰ উৰাই চাগে ইমান বাৰে আহে ইহঁতে চাবলৈ তো ঠিক আছে তো এৰোপ্লেনটো এতিয়া ষ্টাৰ্ট দিওঁ এতিয়া কেনেকৈ উৰে আপোনালোকে চাব এতিয়া তো ষ্টাৰ্ট দিয়া আদিত্য বেটেৰীত লগাওঁ তো এইফালে কানেকশ্যন দিছে এইফালে আদিত্যই মেইন কানেকশ্যন এইটোৱে চাগে ন বঢ়িয়া বা ঐ চাউণ্ড দিছে ন তো এইফালে দেখিবলৈ পাইছে ইয়াত আহি গ'ল স্ক্ৰীণত ইয়াত ডিছপ্লে হৈছে কিবা এটা তেৰি উইংবোৰ নিজে নিজে মেলিছে ন তো গাইছ আপোনালোকে দেখিবলৈ পাইছে উইংবোৰ নিজে নিজে খোল খাইছে এইবোৰ এইফালে আপোনালোকে দেখিবলৈ পাইছে তেৰি বঠা মাৰিছে ঐ চাবা মোৰ মুখত মই ভাবিলোঁ মোৰ ফালে আহিলে নেকি তেৰি মই অলপ দূৰত থাকিম একদম ৰিস্ক নলওঁ মই মোৰ ফালে নাহেতো ঠিক আছে তো আদিত্য উৰোৱা এতিয়া চাওঁ তো আপোনালোকে চাব কেনেকৈ ধৰণে উৰে এৰোপ্লেনটো এইফালে ভাই আহি যা তো এইফালে তলৰ উইংছবোৰ হিলিছে তেৰি বা ৰিমট কণ্ট্ৰল এইফালে হৈ আছে আদিত্য তলফালে ৰিমট কণ্ট্ৰল কৰি আছে এইফালে তো এইফালে এইফালে আপোনালোকে দেখিবলৈ পাইছে আদিত্যই গোটেই এৰোপ্লেনটো ৰিমটৰ জৰিয়তে কণ্ট্ৰল কৰি আছে এইফালে দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ উৰিছে মজা এনেকুৱা উৰিছে ন আমাৰ ভাইটিয়ে অলপ উৰাম বুলিকে অলপ আদিত্যক কৈছিলে তো এতিয়া আমাৰ ভাইটিয়ে এৰোপ্লেনটো অলপ উৰাব তো এৰোপ্লেনটোক একো কৰিব নালাগে যেতিয়া সি ৰিমটত চুইচটো দি দিব সি টেক অপৰ কাৰণে লাহেকৈ অলপ ঠেলি দিলেই হয় এৰোপ্লেনটো তো এৰোপ্লেনটো নিজে ইয়াৰ মুভমেণ্টটো লৈ ইয়াৰ তো ঠিক আছে আৰম্ভ কৰোঁ ষ্টাৰ্ট এইবাৰ কিন্তু বেছ ক'ত গ'ল এইটো ধুনীয়া হৈছে আদিত্য ধুনীয়া হৈছে গোপ্ৰ লগাই পিনি ধুনীয়া তো এইটো হৈছে বেটেৰীটো তো বেটেৰীটো কিমান এমএইচৰ হয় আদিত্য বেটেৰীটো 1000 mAh হয় তো বেটেৰীটো 1000 mAhৰ হয় আৰু বনাওঁতে তোমাৰ কিমান কষ্ট পৰিলে এইটো মিনিমাম 5000 তো মিনিমাম ইয়াৰ 5000 পৰিলে তো 5000টো একো নাই ইমান ভাল এটা বস্তু শিকিব পাৰিছে তো তাতে বহুত ডাঙৰ কথা তো লাষ্ট এবাৰৰ কাৰণে আমাৰ ভণ্টিয়ে উৰাব এৰোপ্লেনটো যিহেতু মই নুৰাওঁ মোক ভয়ে লাগিছে তো টেকঅপৰ কাৰণে লাহেকৈ মাজনে অলপ পাতলাকৈ ঠেলি দিবি ওপৰলৈ হা ষ্ট্ৰেইট ওপৰফালে মাজে যাবলৈ ৰেডি ৰেডি আছেনে আপুনি ৰেডি মেম আপুনি ৰেডি আছেনে ৰেডি তই গুচি নাযাবি একো কিন্তু এৰোপ্লেনটো লগত লণ্ডন আপোনালোকে দেখিবলৈ পাইছে আদিত্যই ৰিমট কণ্ট্ৰলৰ জৰিয়তে এৰোপ্লেনটো কণ্ট্ৰল কৰি আছে এইফালে মোৰ হাতখন ভাল হয়নে বঢ়িয়া উৰিছে ন চবে হাত তালি এটা মাৰি দে বঢ়িয়া হৈছে ন তো ধুনীয়া তো এইফালে আদিত্য ৰখা তুমি নোৱাৰিবা মুখতে মাৰিছিলেহেঁতেন এতিয়া তুমি আৰু ট্ৰাই নকৰিবা দেই ডাইৰেক্ট কেনেকুৱা দিছে চা এনেকুৱা দিছে এনেকুৱা তো আপোনালোকে দেখিলে এৰোপ্লেনটো কেনেকুৱা ধৰণে উৰিছে তো আজি আদিত্যই ইমান ধুনীয়া এটা এৰোপ্লেন বনোৱাৰ কাৰণে মইতো বহুত গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু আদিত্যক মই নিজে পঢ়া তো আপোনালোকেও যিমান পাৰিব আদিত্যক অলপ ছাপোৰ্ট কৰিব যাতে আদিত্য ইয়াতকৈ আৰু আহিবলগীয়া দিনত ইয়াতকৈ ভাল কিবাকিবি বনাই তোলে ইয়াতকৈ তো আদিত্য কিবা এটা ক'বানে তোমালোকে ইয়াতকৈ আৰু ভাল কিবা এটা আমি দেখিব পামনে অনাগত দিনত পাম নিশ্চয় তো আদিত্য কৈছে ইয়াতকৈ ভাল আৰু কিবা এটা আদিত্যই বনাব তো সেইটো আপোনালোকৰ মাজত মই লৈ আহিম আদিত্যই কি বনায় তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু অনাগত দিনত যাতে ইয়াতকৈ আমি ভাল কণ্টেণ্ট আপোনালোকৰ মাজত লৈ আহিব পাৰোঁ তেতিয়ালৈকে keep loving keep supporting love from Vishal